সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। মই এটা এটাকৈ কৈ যাম। আমি হোজাইত যিখন ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটি স্থাপন কৰিছিলোঁ, এই একজেক্ট নামটোৰ আৰু এখন বিশ্ববিদ্যালয় ভাৰতত আছে। সেইকাৰণে ইউজিচিয়ে এই বিশ্ববিদ্যালয়খনক স্বীকৃতি দিয়াত অসুবিধা পাইছিলে। তেখেতসকলৰ অনুৰোধ ক্ৰমে আজি আমি এই বিশ্ববিদ্যালয়খনৰ নাম ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰোঁ। অৰ্থাৎ এতিয়া টেগোৰৰ জাগাত ঠাকুৰ আৰু ইউনিভাৰ্চিটিৰ জাগাত বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় ৰূপে তেওঁলোক জনাজাত হ'ব। আমাৰ মিউনিচিপালিটি যিবিলাক অসমত আছে, বিশেষকৈ য'ত 1 লাখতকৈ অধিক পপুলেশ্যন আছে, সেই মিউনিচিপালিটিবিলাকত আমি আজি কেইটামান নতুন পোষ্ট ক্ৰিয়েট কৰি দিছোঁ। মেকানিকেল ইঞ্জিনিয়াৰ, এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰ, তাৰপিছত আপোনাৰ চিভিল ইঞ্জিনিয়াৰ, এনেকৈ য'ত য'ত 1 লাখতকৈ বেছি পপুলেশ্যন আছে তাতে আমি কেইবাটাও অভিযন্তাৰ পোষ্ট ক্ৰিয়েট কৰিছোঁ, যাতে আমাৰ মিউনিচিপালিটিসমূহ শক্তিশালী হ'ব পাৰে। বাজেটত এটা এনাউন্সমেণ্ট আছিল গজ মিত্ৰ আঁচনি, মেন এণ্ড এলিফেণ্ট কনফ্লিক্টটো কমাবৰ কাৰণে। গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা, শোণিতপুৰ, গোলাঘাট, যোৰহাট আৰু বিশ্বনাথ, এই 4খন জিলাত এই 8খন জিলাৰ 80টা লোকেশ্যনত আমি চিলেক্ট কৰিছোঁ, য'ত নেকি মেন এণ্ড এলিফেণ্ট কনফ্লিক্টৰ হটস্পট বুলি ক'ব পাৰি। ইয়াতে আমাৰ 8জন লোকেল কমিউনিটিৰ ৰাইজক লৈ আমি একোটা ৰেপিড ৰেছপন্স টিম গঠন কৰিম। তাৰ উপৰি এই এৰিয়া কেইটাত আমি এলিফেণ্ট হেবিটেট, অৰ্থাৎ যিবিলাক এলিফেণ্ট হেবিটেট আছিলে তাতে বেম্বু আৰু নেপিয়াৰ কাল্টিভেশ্যনৰ কাৰণে আমি চেষ্টা কৰিম, যাতে হাতীয়ে অল্টাৰনেটিভ ফুড পাব পাৰে। আৰু তাৰ উপৰিও আমি আন কি ধৰণে এই 80টা স্থানত এলিফেণ্ট আৰু হিউমেন বিং দুয়োটাই কো-এক্সিষ্ট কৰিব পাৰে, তাৰ বাবে আৰু কিছুমান এক্সপেৰিয়েঞ্চ আমি কৰিম। সেইকাৰণে গজ মিত্ৰ আঁচনিখন আজি আমাৰ কেবিনেটত অনুমোদন কৰা হৈছে। আঁচনিখন খুব ইণ্টাৰেষ্টিং। আপোনালোকক পিছত ফৰেষ্ট ডিপাৰ্টমেণ্টে পৃথকে আৰু এটা ব্ৰিফিং দিব। বেচিকেলি কনষ্টিটিউশ্যন অফ ৰেপিড ৰেছপন্স টিম, এলিফেণ্টৰ কাৰণে নেচাৰেল ফুড ষ্টক বঢ়োৱা, যে তেওঁলোকে যাতে জংঘলত খাব পায়, বেম্বু, নেপিয়াৰ ইত্যাদি, আৰু লগত ছ'লাৰ ফেন্সিং আদিৰো কথা থাকিব। ফৰেষ্ট ডিপাৰ্টমেণ্টে আপোনালোকক ডিটেইল এই স্কিমখনৰ বিষয়ে আৰু অলপ ব্ৰিফিং কৰিব। আমাৰ কেবিনেটত আজি মিছন বসুন্ধৰা আঁচনিৰ অধীনত আমি যিটো চলাই আছোঁ, যে নামঘৰ, মন্দিৰ, স্কুল, এই শিতানত আজিও প্ৰায় 3000তকৈও অধিক নামঘৰ, মন্দিৰ, স্কুলক মাটিৰ আজি আবণ্টন দিয়ে গোটেইকেইখন জিলাক সামৰি। আৰু এই প্ৰক্ৰিয়াটো চলি থাকিব। ডিষ্ট্ৰিক্টৰ পৰা প্ৰপ'জেল আহি আছে, আমি এপ্ৰুভ কৰি আছোঁ। 14 আগষ্টলৈকে আমি গোটেই প্ৰক্ৰিয়াটো কমপ্লিট কৰিম। টোটেল এপ্লিকেশ্যন অলমষ্ট 50,000ৰ ওপৰত আছে। এতিয়া মই 2-3টা বেলেগ প্ৰস্তাৱলৈকে আহিছোঁ। আজি কেবিনেটে 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গাঁও প্ৰধানসকলৰ দৰমহা 9,000 টকাৰ পৰা 14,000লৈকে বৃদ্ধি কৰিছে। 14,000 So from 9,000 to 14,000, এইটো আমাৰ গাঁও প্ৰধান বা গাঁও বুঢ়া, তেওঁলোকৰ দৰমহা 9,000ৰ পৰা 14,000 হ'ব।
আৰু যিসকল গাঁওবুঢ়া ফৰেষ্ট ভিলেজত আছে তেওঁলোকেও এই বৰ্ধিত দৰমহাটোৰ সুযোগ লাভ কৰিব। আমাৰ লখিমপুৰ জিলাৰ সুবনশিৰিত দুখন গাঁও আছে, মৰনৈ বেবেজিয়া আৰু বেবেজিয়া। এই দুইখন গাঁৱত ট্ৰাইবেল পপুলেশ্যন আছে 5%, নন ট্ৰাইবেল পপুলেশ্যন আছে 95%। সেইকাৰণে এই গাঁও দুখনক আমি সুবনশিৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা এক্সক্লুড কৰিছোঁ, যাতে সাধাৰণ শ্ৰেণীৰ মানুহখিনিয়ে মাটি বাৰী পট্টা পাব পাৰে। আজি আমাৰ কেবিনেটে অসমৰ বিভিন্ন সত্ৰত বাস কৰা উদাসীন ভকতসকললৈ মাহত 1500 টকাকৈ বিত্তীয় সাহায্য দিয়াৰ এটা আঁচনি মঞ্জুৰ কৰিছে। 1 অক্টোবৰৰ পৰা তেওঁলোকে আঁচনি লাভ কৰিব আৰু শিশু উদাসীন ভক্তসকলেও এই আঁচনিটো পাব। তাৰমানে আমাৰ সত্ৰবিলাকত উদাসীন ভকত ৰূপে যিবিলাক শিশু ভকত আছে তেওঁলোকেও এই আঁচনিটোৰ সুবিধা পাব। যেনেকৈ অৰুণোদয় প্ৰতি মাহত যায়, এই 1500 টকাও উদাসীন ভকতসকলৰ একাউণ্টত গৈ জমা হ'ব। এই আঁচনিটো 1 অক্টোবৰৰ পৰা আমি চেষ্টা কৰিম যাতে কাৰ্যকৰী হয়। আজি কেবিনেটত আমি এটা সিদ্ধান্ত লৈছোঁ যে সৰ্থেবাৰীৰ যিসকল কাঁহ শিল্পী আছে তেওঁলোকে আগতে GST দিব লাগিছিল, আগত নালাগিছিল, আজিকালি তেওঁলোকে GST দিয়ে। যিটো GSTৰ ৰাজ্যিক চৰকাৰৰ অংশ, এইটো তেওঁলোকে জমা দিব, আমি তেওঁলোকক উভতাই দিম। সৰ্থেবাৰীৰ কাঁহ পিতলৰ ব্যৱসায়ীসকলে যিটো ষ্টেট GST পে কৰে, that will be reimbursed to them, অৰ্থাৎ তেওঁলোকে যদিও দিব লাগিব GSTটো, কিন্তু যিমান টকা তেওঁলোকে GST দিয়ে সিমান টকা আমি তেওঁলোকক ঘূৰাই দিম। এই আঁচনিটো আজি আমাৰ কেবিনেটে অনুমোদন কৰিছে আৰু মই আশা কৰিম যে আমাৰ সৰ্থেবাৰী কাঁহ শিল্পীসকলে GST পেমেণ্ট কৰিব আৰু GSTটো উভতাই ল'ব। গতিকে এইটো বহুদিনীয়া এটা সমস্যা আছিল, আজি কেবিনেটত এইটো সমাধান হ'ল। আজি আমাৰ কেবিনেটে অংগনবাদী কৰ্মীসকলৰ দৰমহা, তেওঁলোকে আগত 2000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল, ভাৰত চৰকাৰৰ পৰা 4500 টকা পাই আছিল। এতিয়া আমি যিটো ৰাজ্য চৰকাৰে 2000 দি আছিল, এতিয়া তাৰ লগত আমি 1500 যোগ কৰি দিম। তাৰমানে they will get 3500 from state government, 4500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব। সৰ্বমুঠ তেওঁলোকৰ দৰমহা 8000 টকালৈকে বৃদ্ধি হ'ব। তাৰমানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ। তেওঁলোকে 4000 দিয়ে কেন্দ্ৰীয় চৰকাৰে, আমি 3500 দিম। কেন্দ্ৰীয় চৰকাৰে 4500 দিয়ে, আমি 3500 দিম। টোটেল অংগনবাদী দৰমহা 8000 টকা হ'ব, 1500 টকা বৃদ্ধি হ'ব, ৰাজ্য চৰকাৰে দিব। অংগনবাদী কৰ্মীৰ দৰমহা 750 টকা বৃদ্ধি হ'ব। আগতে তেওঁলোকক ভাৰত চৰকাৰে 2250 টকা দিছিলে, ৰাজ্য চৰকাৰে 1000 দিছিলে। এতিয়া ভাৰত চৰকাৰৰ পৰা 2250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1750 টকা পাব, সৰ্বমুঠ 4000 টকা পাব। অৰ্থাৎ সহায়িকাগৰাকীয়ে 4000 পাব, কৰ্মীগৰাকীয়ে 8000 পাব। আৰু বৃদ্ধি কিমান হ'ল? কৰ্মীগৰাকীৰ বাবে 1500 হ'ল, সহায়িকাগৰাকীৰ বাবে 750 টকা হ'ল। আজি আমাৰ কেবিনেটত আমি ঘোষণা কৰা আৰু এটা আঁচনি আমি অনুমোদন দিওঁ। এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকৰ ফৰ্ম ফিল আপ অক্টোবৰ মাহৰ 10 তাৰিখে সামৰণি পৰিব। এইবাৰ ফৰ্ম ফিল আপত আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে বেংক একাউণ্ট নম্বৰটো দিয়ে। আৰু কেবিনেটে যে অনুমোদন কৰিছে যে 1 নৱেম্বৰৰ পৰা
মেট্ৰিক শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেকজন উচ্চতৰ HSLC মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিম এই টকাখিনি তেওঁলোকে বুকস কিনিব পাৰিব নোটবুকস কিনিব পাৰিব নিউট্ৰিচিয়াছ ফুড ল'ব পাৰিব অৰ্থাৎ 5 লাখ ষ্টুডেণ্টে মাহত 300 টকাকৈ অলমোষ্ট আমি মেট্ৰিক কোন মাহত হয় নাজানো যদি এপ্ৰিলত হয় 6 মাহৰ কাৰণে পাব যদি ফেব্ৰুৱাৰীত হয় 4 মাহৰ কাৰণে হ'ব যদি মাৰ্চত হয় 5 মাহৰ কাৰণে পাব তাৰ মানে কোনো মেট্ৰিক ক্যান্ডিডেটে নিউট্ৰিচিয়াছ ফুড বা কিতাপ পত্ৰ কিনাৰ পৰা বঞ্চিত হ'ব নালাগে নিজকে মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে তেওঁলোকে 300 টকা লাভ কৰিব প্ৰত্যেক মাহত আৰু এই আঁচনিটো 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব আপোনালোকে হয়তো ভাবিব যে লৰাবিলাকক ফৰ্ম দিব নহয় আমি মেট্ৰিকৰ ফৰ্ম ফিলআপতে তেওঁলোকৰ বেংক একাউণ্ট নম্বৰটো লৈ লম আৰু তেওঁলোকে পুনে পুনে তেওঁলোকক আমি 1 নৱেম্বৰৰ পৰা 300 টকাকৈ দিয়া আমি আৰম্ভ কৰিম শেষত স্বাস্থ্য বিভাগৰ আজি এটা ডাঙৰ সিদ্ধান্ত এটা আছে মই কেইদিনমান আগতে কৈছিলো যে নাৰ্ছিং হোম সমূহত এতিয়া নাৰ্ছিং হোমৰ মালিকে টকা নিদিয়া বুলি ডেড বডি ধৰি ৰাখিব নোৱাৰিব যদি কোনোবা ব্যক্তিক পৰিয়ালৰ মৃত শৰীৰ নাৰ্ছিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখে তেতিয়াহে সেই ব্যক্তিগৰাকীয়ে 104ত ফোন কৰিব নহলে লোকেল পুলিচক ফোন কৰিব The dignity to the dead person is paramount. কোনো ডেড বডি তেওঁলোকে মৰ্গত পইচা নিদিয়া বুলি ৰাখি থব নোৱাৰিব টকা পইচা যি আছে তেওঁলোকে সিভিল কেছ কৰক কিবা কৰক টকা উভতাই লওক কিন্তু ডেড বডি হিউম্যান ডিগনিটিৰ কন্ট্ৰেৰী হয় ডেড বডিটো তেওঁলোকে বন্ধকত ৰাখি থব নোৱাৰিব ইয়াৰ কাৰণে আমাৰ কেবিনেট মেমৰেন্ডাম সহি হৈ যোৱাৰ লগে লগে এইটো তেওঁলোকৰ যিকোনো গাৰ্জেনে যে মোৰ ডেড বডিটো 4 ঘণ্টাৰ ভিতৰত মুকলি কৰি দিয়া নাই বুলি ক'লে গাৰ্জেন সকলে 104ত ফোন কৰিব পাৰিব বা লোকেল পুলিচ ষ্টেচনত ফোন কৰিব পাৰিব পুলিচে গৈ ডেড বডিটো লগে লগে ৰিলিজ কৰি দিব আৰু জুনে এনেকে ডেড বডি ৰাখি থৈ দিয়ে তেওঁলোকৰ আমি 3 পৰা 6 মাহলৈকে লাইসেন্স সাসপেন্ড কৰিম আৰু তেওঁলোকে 5 লাখ টকালৈকে পেনাল্টি দিব লাগিব আৰু যদি তেওঁলোকে ৰিপিট অফেন্স কৰে তেতিয়া আমি তেওঁলোকৰ নাৰ্ছিং হোম বন্ধ কৰি দিয়াৰ ব্যৱস্থা ল'ম আকৌ এবাৰ মই কৈছো যে মৃত শৰীৰ কোনো নাৰ্ছিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখিব নোৱাৰিব বোলে মোৰ লৰাজন আমেৰিকাত আছে আহি পোৱা নাই সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছো নাৰ্ছিং হোমত যে মৰ্গত ডেড বডিটো কিছু দেৰি থৈ দিয়ক বেলেগ কথা তেনেকুৱা কেতিয়াবা হয় কিন্তু মই পেমেন্ট কৰিব পৰা নাই ঘৰৰ পৰা পইচা লৈ আহক তেতিয়া ডেড বডি এৰি দিম এই কথাটো নহব পইচা আপুনি দিব আছে আপুনি সিভিল কেছ কৰক মানি কেছ কৰক যি কৰক বেলেগ ব্যৱস্থা লওক কিন্তু মৃত শৰীৰটোক পণবন্দী হিচাপে ৰাখিব নোৱাৰে ইট cannot be a hostage ডেড বডিটোক আপুনি ধৰি ৰাখিব নোৱাৰে এই অধিকাৰ কোনো নাৰ্ছিং হোমত ভাৰতৰ সংবিধানে বা ভাৰতৰ আইনে দিয়া নাই সেইকাৰণে যিকোনো ব্যক্তিয়ে 104 এটো 24/7 হেল্পলাইন থাকিব 104ত ফোন কৰিলে 104 লোকেল থানাক জনাই দিব আৰু ডাইৰেক্টলি লোকেল থানাত আমি অভিযোগ দিব পাৰিম আৰু থানাৰ লগে লগে নাৰ্ছিং হোমখনত গৈ ডেড বডিটো মুকলি কৰি দিব এই গোটেই যেটো আজি আমি কেবিনেটত সিদ্ধান্ত ললো এই সিদ্ধান্তটো 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব কাৰণ অৰ্ডাৰ ওলাব লাগিব থানাবিলাকক আমি জনাব লাগিব কিন্তু আজি কেবিনেটে যেটো সিদ্ধান্ত ললে
It will be implemented from 1st of August. আৰু ই বহুত দুখীয়া মানুহক সকাহ দিব.